নমস্কাৰ আপোনালোক সকলোকে লাইফ ইন ব্ৰহ্মপুত্ৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে এই চেনেলটোনো কিহৰ বাবে আমি তাক আৰম্ভ কৰিলোঁ সেই বিষয়ে ক'ব বিচাৰিছোঁ। তাৰ আগতে মই মোৰ পৰিচয় দিব বিচাৰিছোঁ। মই ডক্টৰ আব্দুল ৱাকিদ। বিগত প্ৰায় 25 বছৰ হ'ল যে মই অসমৰ নদী ডলফিনৰ গৱেষণা আৰু সংৰক্ষণৰ কাম কৰি আছোঁ। নদী ডলফিন বুলি ক'লে যাক আমি গেঞ্জেছ ৰিভাৰ ডলফিন বা শিহু বুলি কওঁ। সেই কাম আমি আৰম্ভ কৰিছিলোঁ 2000 চনত। 2000 চনত মই এই গেঞ্জেছ ৰিভাৰ ডলফিন বা শিহুৰ ওপৰত PhD কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপাছত 2005 চনত সেই PhD কমপ্লিট হ'ল। তাৰ পাছৰ পৰা বিগত 20 বছৰত সেই যে ডলফিনৰ ওপৰত PhD কাম আৰম্ভ কৰিছিলোঁ, সেই যিখিনি শিক্ষা অভিজ্ঞতা তাক লৈ আগবাঢ়িলোঁ। কাৰণ সেই সময়ত দেখা পাইছিলোঁ যে ব্ৰহ্মপুত্ৰত নদী ডলফিনৰ সংখ্যা যথেষ্ট কম হোৱাৰ আশংকা আছে। গতিকে যিটো দ্ৰুতগতিত তাৰ সংখ্যা কমি গৈ আছিল, তাৰ সংৰক্ষণৰ কাৰণে এটা দীৰ্ঘদিনীয়া প্ৰকল্পৰ বা এটা দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ জৰুৰী আছিল। সেইকাৰণে সেই লক্ষ্য আগত ৰাখি 2005 চনৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰত নদী ডলফিনৰ গৱেষণা আৰু সংৰক্ষণৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ প্ৰাৰম্ভিক আমি আৰম্ভ কৰিছিলোঁ যে 2005 চনত গোটেই ব্ৰহ্মপুত্ৰ জুৰি আমি নদী ডলফিনৰ এটা জৰীপ কৰিলোঁ, যিটো জৰীপত ওলালেগৈ যে তেতিয়া মূল ব্ৰহ্মপুত্ৰ নদী অসম অৰুণাচল সীমান্তৰ পৰা ভাৰত বাংলাদেশ সীমান্তলৈকে প্ৰায় 900 কিলোমিটাৰ নদীত আমি জৰীপ কৰিলোঁ। তাৰ লগতে আমি জৰীপ কৰিলোঁ অসমৰ যিমানখিনি উপনদী আছিল ব্ৰহ্মপুত্ৰ, তাক জৰীপ কৰিলোঁ। আৰু পৰিশেষত পালোঁ যে কুলচি আৰু সোৱণশিৰি বা কলহী যোনখন কামৰূপ জিলাত আছে, আৰু সোৱণশিৰি নদী যোনখন লখিমপুৰ জিলাত আছে, এই কলহী, সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ মিলি সেই সময়ত প্ৰায় আমি 250 নদী ডলফিন বা শিহুৰ অৱস্থিতি উমান পাইছিলোঁ। তো বিশাল ব্ৰহ্মপুত্ৰ চাই এই সংখ্যা যথেষ্ট কম। গতিকে তাৰ কিহৰ কাৰণে সংখ্যা ইমান কমি গ'ল তাৰ ওপৰত আমি কাম কৰা যথেষ্ট জৰুৰী আছিল, আৰু সেই কাম আমি আৰম্ভ কৰিছিলোঁ। তেতিয়া দেখা গৈছিল যে তাৰ সংখ্যা হ্ৰাসৰ বহুতকেইটা কাৰণ আছে, আৰু সেই কাৰণবোৰ নাইকিয়া কৰিবৰ কাৰণে দীৰ্ঘম্যাদী সংৰক্ষণৰ প্ৰচেষ্টা হাতত ল'ব লাগে। গতিকে সেইটো উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়িলোঁ, আৰু 2005 চনৰ পৰা সেই প্ৰচেষ্টা চলি থাকিল। সেই প্ৰচেষ্টাৰ অংশ হিচাপে আমি গোটেই ব্ৰহ্মপুত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈকে বহুবাৰ আমি ডলফিনৰ জৰীপ কৰিলোঁ। তাৰ লগতে আমি ডলফিন কনজাৰ্ভেশ্যন নেটৱৰ্ক ডেভেলপ কৰিলোঁ। তাৰ লগতে আমি তাৰ যিখিনি নদীপৰীয়া জনসাধাৰণৰ লগত সজাগতা সৃষ্টি কৰা বা বেলেগ বেলেগ ষ্টেক হোল্ডাৰৰ লগত কাম কৰা, সেইখিনি কৰা গ'ল। গতিকে এই গোটেইখিনি কাম কৰাৰ শেষত যেতিয়া বৰ্তমান যিটো শেহতীয়া ব্ৰহ্মপুত্ৰ ডলফিনৰ জৰীপৰ ফলাফল ভাৰত চৰকাৰে প্ৰকাশ কৰিছে, যিটোত আমিও সক্ৰিয় অংশীদাৰ আছিলোঁ, গতিকে সেই জৰীপত আমি পালোঁগৈ প্ৰায় 650 বা 635টা নদী ডলফিন। গতিকে 250 নদী ডলফিনৰ পৰা যিটো 635টা নদী ডলফিনৰ এই এটা দীৰ্ঘদিনীয়া প্ৰচেষ্টা, এই প্ৰচেষ্টা কৰিবলৈ যাওঁতে আমি বিগত এই 20 বছৰ বা তাৰো আগৰ 5 বছৰ যদি মই PhD কামত ধৰোঁ, গতিকে এই গোটেইখিনি ধৰি এটা দীঘলীয়া প্ৰচেষ্টা। আৰু সেই অনুপাতে ব্ৰহ্মপুত্ৰৰ লগত আমাৰ দৈনিক এটা সম্পৰ্ক আছে। কাৰণ 2011 চনৰ পৰা এতিয়া মই বৰ্তমান য'ত বহি আছোঁ, এখন হৈ গ'ল আমাৰ নাও কহুৱা। এই নাওখন আমি 2009 চনৰ পৰা বনোৱা আৰম্ভ কৰিছিলোঁ। 2011 চনৰ এপ্ৰিলৰ পৰা এই ব্ৰহ্মপুত্ৰত সক্ৰিয় হৈ আছে। গতিকে এই নাওখনৰ সৈতে আমি গোটেই ব্ৰহ্মপুত্ৰ ইমূৰ সিমূৰ কৰোঁ। কেতিয়াবা ডলফিনৰ জৰীপৰ কাৰণে, কেতিয়াবা তাৰ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ কাৰণে। গতিকে তাৰ লগতে কি হয় যে আমি উইণ্টাৰ বা শীতকালত এই সংৰক্ষণৰ কাম কৰোঁ, আৰু তাৰ লগত বাৰিষা সময়তো নদীৰ যিমান ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ে কমে, তাৰ পৰা আৰম্ভ কৰি যিমানখিনি নদীৰ সম্পৰ্কীয় কথা, এই গোটেইখিনিৰ লগত আমি ব্ৰহ্মপুত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। গতিকে এই বিগত প্ৰায় 25 বছৰত গোটেই ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বা অসম অৰুণাচল সীমান্তৰ পৰা ভাৰত বাংলাদেশ সীমান্তলৈকে এই দীৰ্ঘ ব্ৰহ্মপুত্ৰ খুব ক্ল'জলি মই নিজে দেখিছোঁ। তাৰ নদীপৰীয়া ৰাইজৰ সৈতে আমাৰ বহুতখিনি গাঢ় সম্পৰ্ক আছে। তাৰ লগতে আমি জানো যে গোটেই ব্ৰহ্মপুত্ৰ ক'ত ক'ত নদী ডলফিন পায়, নদী ডলফিনৰ অৱস্থা কেনেকুৱা হৈ আছে, বা তাৰ যিখিনি বিপদৰ কাৰকখিনি কেনেকৈ আমি সংৰক্ষণ আৰু আগবাঢ়ি লৈ যাব পাৰোঁ, আৰু তাৰ লগতে যিখিনি ব্ৰহ্মপুত্ৰত জৈৱ বৈচিত্ৰ্যতা আছে তাৰ সংৰক্ষণ কেনেকৈ আমি কৰি গৈ থাকিব পাৰোঁ। গতিকে এই গোটেইখিনি কৰিব যাওঁতে আমাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ এটা অংশ হিচাপে আমি এই লাইফ ইন ব্ৰহ্মপুত্ৰ এই চেনেলটো আৰম্ভ কৰিছোঁ, যাতে সেই প্ৰচেষ্টা অংশখিনি আমি আপোনালোককো দেখুৱাব পাৰোঁ। কাৰণ ব্ৰহ্মপুত্ৰ আমি জানো যে ব্ৰহ্মপুত্ৰ আমাৰ হৃদস্পন্দন অসমৰ কাৰণে, অসমীয়া জনসাধাৰণৰ কাৰণে। আৰু সেই ব্ৰহ্মপুত্ৰ আমি নিজে
শদিয়াৰ পৰা বা ধুবুৰীলৈকে গোটেই ব্ৰহ্মপুত্ৰ আমি নিজে জনা বা তাক দেখা বহুত প্ৰয়োজন আৰু আমাৰ কৰ্মসূত্ৰে সেই সুবিধাটো যিহেতু আছে আৰু আমাৰ এখন আমাৰ নাও আছে এই নাওখনৰ সৈতে আমি যিহেতু গোটেই নদীখনৰ ইমূৰ কৰোঁ গতিকে সেই অভিজ্ঞতাখিনি আপোনালোকক যাতে আগবঢ়াব পাৰোঁ আৰু নদীখনৰ যিখিনি পৰিৱৰ্তন হৈ আছে বা সেই কথাখিনি জনাব পাৰোঁ গতিকে সেইটো উদ্দেশ্য আগত ৰাখি আমি লাইফ ইন ব্ৰহ্মপুত্ৰ এই চেনেলটো আৰম্ভ কৰিছোঁ এই চেনেলৰ যোগেদি আপোনালোকে জানিবলৈ পাব যে ব্ৰহ্মপুত্ৰত কেনেকুৱা ধৰণৰ ব্ৰহ্মপুত্ৰৰ অৱস্থা বৰ্তমান কেনেকুৱা নদীৰ শিহুৰ অৱস্থা কেনেকুৱা বা ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ অৱস্থা কেনেকুৱা তাক কেনেকৈ সংৰক্ষণ কৰিব পাৰি আৰু গোটেই প্ৰচেষ্টাটো আপোনালোকে অংশীদাৰ হ'ব পাৰে গতিকে সেই সূত্ৰে আমি এই লাইফ ইন ব্ৰহ্মপুত্ৰ চেনেলটো আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰোঁ যে আপোনালোকে এই চেনেলটো ফ'ল' কৰিব যাতে আৰু ছাবস্ক্ৰাইবো কৰি ল'ব যাতে তাৰ কমপ্লিট আপডেট আপোনালোকে পাই থাকে ধন্যবাদ